জবৰজং কি ক'ত কিয় বিখ্যাত হোটেল জবৰজং এখন খাদ্যৰ সমাহাৰে সমৃদ্ধ এখন হোটেল জবৰজং দৰঙৰ ৰতন বৰাৰ পৌৰোহিত্যত যোৰহাটত গঢ় লৈ উঠিছে এখন আটক ধুনীয়া হোটেল যাৰ নাম জবৰজং এতিয়া অসমৰ সৰ্বতে পৰিচিত এই জবৰজং নামৰ হোটেলখন বহু কষ্ট আৰু অধ্যাৱসায়ৰ ফলস্বৰূপে গঢ় লৈ উঠিছে এই জবৰজং হোটেলখন হেঁপাহৰ থলুৱা খাদ্য অতি কম মূল্যৰ বিনিময়ত খাবলৈ পোৱাৰ বাবেই এতিয়া চৰ্চাত হোটেল জবৰজং আপুনি যদি যোৰহাটলৈ আহে এভুমুকি মাৰিব হোটেল জবৰজঙত জবৰজং হোটেলত গৈ এসাঁজ খাম কি ক'ব আপুনি আপোনাৰ অনুভূতি কেনেকুৱা আপুনি কেনেকুৱাকৈ এই জবৰজং হোটেলখন কেনেকুৱা খাদ্যৰ প্ৰস্তুত পদ্ধতিৰে মানুহৰ মাজত প্ৰচাৰ কৰিছে কি ক'ব মানে ক'বলগীয়া মানে একোৱেই নাই ইয়াত মানে আমাৰ খানাটো এইটো কাৰণে ভাল হয় খৰিত বনাওঁ আৰু ধৰ মাই মছলা নচলে প্ৰায় বইলে হয় কলখাৰ চৰখাৰ ইউজ কৰা হয় তেলটো মানে তেল চেল অকণ কম ইউজ কৰোঁ সেইকাৰণে খানাটো সেইকাৰণে ভাল হয় আৰু প্ৰথমতে মই আৰম্ভ কৰিছিলোঁ 7-9 দিন বহনীয়ে হোৱা নাছিলে এনেকৈ সদায় বনাওঁ আৰু কাষ্টমাৰ নাই এদিন জামুগুৰি ল'ৰা এটা আহিলে অটো চলাই তেখেত আহি আৰু এদিন খাই গৈ আৰু পিছদিনাখনে 4টা লৈ আহিলে 4টাৰ পৰা আহোঁতে চেইন চিষ্টেম হৈ গ'ল আৰু খানাটো ভাল পায় তাতে খাওঁ তেতিয়াৰ পৰা মানে অকণমান হেৰিলৈ আহি গ'ল ৰেচিপিটো অৰ্থাৎ আপোনালোকৰ খাদ্যৰ প্ৰণালীটো কেনেকুৱা কিহৰ কাৰণে মানুহে আপোনাৰ তাত জবৰজং হোটেলত যাওঁ বুলি কয় গাহৰিটো কাৰণে আহে গাহৰিটো কাৰণে মাছ মাংস গোটেইবোৰ থাকে চব লোকেলে থাকে গোটেইখিনি যাক যেনেকৈ হাঁহ পৰা কুকুৰা পৰা পাৰৰ পৰা আৰু আমি গম পোৱা মতে আপোনাৰ হোটেলত যিখিনি আমাৰ থলুৱা খাদ্য হয় মানে কচু ঢেকীয়া পচলাৰ পৰা পচলাৰ পৰা আপুনি একদম চেংমাৰলৈ একদম গোটেইখিনি পাব হয় গতিকে কিছুমান মানুহে যিবিলাক বস্তু বৰ্তমান অদৰকাৰী বুলি পেলাই দি আছে সেইবিলাক বস্তু যে খাদ্যৰ কাৰণে বা দেহৰ কাৰণে যে ভাল সেইটো আপুনি অন্ততঃ এই হোটেলখনৰ জৰিয়তে ৰাইজক দেখাই দিছোঁ হয় আপুনি অকলে কাম কৰে নে ইয়াতে আপোনাৰ মানে কৰ্মচাৰী আছে কৰ্মচাৰী আছে মোৰ লগতে আৰু 4-5জনমান আছে মোৰ মিছেছো সহায় কৰি দিয়ে কেতিয়াবা মোৰ ল'ৰা ছোৱালীকেইটাও আহি সহায় কৰি দিয়ে তেনেকেই আপোনাৰ কিমান বছৰ হ'ল এই হোটেলখন এনেই এইখন হোটেল বৰ বেছি দিন 5 বছৰ হ'ল তাৰ আগতো মোৰ হোটেলেই আছিলে এতিয়া আপুনি এই হোটেলখনত যদি খাবলৈ আহে কিছুমান নিউজ 6 ৰিপৰ্ট নিউজ অসম ইণ্ডিয়া